নমস্কাৰ আপোনালোক সকলোকে ধৰিত্ৰীমূলক ব্লগছলৈ স্বাগতম জনাইছো। আপোনালোকে গম পাইছে মই বহুদিন ব্লগ দিব পৰা নাছিলো আৰু এতিয়াৰ পৰা কন্টিনিউ কৰিম বুলি ভাবিছো আৰু নতুনকৈ এটি ব্যৱসায় আৰম্ভণি কৰিছো। গতিকে সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলো আৰু আপোনালোকক জনাও যে এই বস্তুটো কি হয়, ব্যৱসায়টো কেনেকুৱা হয় কি হয় তাৰ বিষয়ে মই আজি আপোনালোকক অকণমান জনাও কথাখিনি। ইয়াতে আপোনালোকে পাব বোৱা চাদৰ মেখেলা, যিটো গাঁৱত একদম থলুৱা হয় চাদৰ মেখেলাখিনি, তাৰে চাদৰ মেখেলা হয়। গতিকে আপোনালোকে যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে ল'ব পাৰিব। আগতেও বিক্ৰী কৰা হৈছিলে কিন্তু অনলাইন প্ৰচেছত নাছিলে বাৰু, অফলাইন বিক্ৰী কৰা হৈছিলে অলপ এতিয়াৰ পৰা ভাবিছোঁ অনলাইন ষ্টাৰ্টটো কৰি দিওঁ আৰু আপোনালোকে মই হোৱাটছএপ নাম্বাৰটো দি দিম আপোনালোকক, তাৰ পৰা আপোনালোকে ল'ব পাৰিব কাপোৰখিনি। আৰু আপোনালোকক আৰু এটি কথা জনাওঁ যে আপোনালোকে হোৱাটছএপত নাম্বাৰটোত মেছেজ কৰিব, তাৰ পৰা মই ৰিপ্লাই দিম আৰু আপোনালোকৰ দামসমূহ তাত জনোৱা হ'ব।